এয়া চাওক আমাৰ ঘৰৰে টেঙেচি টেঙা। আহক ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে টেঙেচি টেঙাখিনি ভালদৰে ধুই লৈ কুকাৰ এটাত বইল হ'বলৈ দিম আৰু লগতে এটা আলু বইল হ'বলৈ দি পানী দি দিছোঁ। এক চামুচ নিমখ দি কুকাৰৰ ঢাকনিখন মাৰি দি গেছত বহুৱাই দিম। ৰেচিপিটোত ব্যৱহাৰ কৰিবলৈ এটা আলু কাটি লৈছোঁ আৰু পিঁয়াজ, জলকীয়া লৈ লৈছোঁ। ৰেচিপিটোত ব্যৱহাৰ কৰিবলৈ মই এটা শ'ল মাছ ভালদৰে কাটি লৈছোঁ। এয়া নিমখ এক চামুচ দি লৈছোঁ আৰু লগতে এক চামুচ হালধি দি লৈছোঁ। এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। কেৰাহীত তেল দি লৈছোঁ। এতিয়া মাছখিনি ভালদৰে ভাজি ল'ম। এনেদৰে মাছখিনি ভজা হৈ গ'ল। টেঙেচি টেঙাখিনি বইল হৈ গ'ল। এতিয়া এইখিনি বস্তু মই এটা বাচনত লৈ ল'ম। এতিয়া কেৰাহীত পিঁয়াজ আৰু জলকীয়াখিনি দি ভালদৰে ভাজি ল'ম। লগতে আদা নহৰুৰ পেষ্ট অকণমান দি লৈছোঁ। এতিয়া বইল হোৱা পানীখিনি কেৰাহীত দি দিছোঁ। আৰু লগতে আলু এটা যে বইল কৰিছিলোঁ সেইখিনিও দি দিছোঁ। আলুখিনি ভালদৰে ভাঙি লৈ কেৰাহীত দি দিছোঁ। টেঙেচি টেঙাৰ সিঠাখিনি ভালদৰে পিটিকি লৈ তাত চাউলৰ গুড়ি অকণমান দি কেৰাহীত দি দিম। নিমখ 2 চামুচ, হালধি 1 চামুচ আৰু ধনিয়া 1 চামুচ, জিৰাৰ গুড়া 1 চামুচ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া ইয়াতে ভাজি থোৱা মাছখিনি দি দিছোঁ। ঢাকনিখন দি অলপ সময় উতলিবলৈ দিম। এয়া চাওক টেঙেচি টেঙাৰ আঞ্জাখন ৰেডি হৈ গৈছে। এতিয়া গেছটো বন্ধ কৰি নমাই থৈ দিম। টেঙেচি টেঙাৰ আঞ্জাখন পেটৰ কাৰণে খুবেই ভাল
এই ৰেচিপিটো আপোনালোকে ঘৰত এবাৰ বনাই খাই চাব। আপোনালোকে এই আঞ্জাখন গৰম দিনত খাই খুবেই ভাল পাব। ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।